Hey guys, পুনৰবাৰ স্বাগতম জনাইছোঁ নাথ কিচেন চেনেললৈ। আজি মই লৈ আহিছোঁ আকৌ এটা নতুন ৰেচিপি। ভিডিঅ'টো আৰম্ভণিতে যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ নটিফিকেশ্যনৰ পৰা পাই থাকে। আজি মই লৈ আহিছোঁ এটা চিঙৰা ৰেচিপি। বহুতে হয়তো জানে, কিন্তু যিসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব বুলিয়ে মই ভিডিঅ'টো কৰি ৰাখিছিলোঁ। তো বলক তেন্তে দেৰি নকৰি আমি কেনেদৰে ঘৰতে চিঙৰা বনাই খাব পাৰি তাৰ ৰেচিপিটো চাই লওঁ। এনেদৰে চিঙৰা বনালে খাবলৈ টেষ্টি হয়, লগতে ক্ৰিস্পি হয়। তো বলক তেন্তে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চিঙৰাটো বনাবলৈ প্ৰথমতে মই ময়দা লৈ লৈছোঁ। মই প্ৰায় 2 কাপ ময়দা লৈ লৈছোঁ। আপোনালোকে যিমানখিনি চিঙৰা বনাব বিচাৰে সিমানখিনি ময়দা লৈ ল'ব। আৰু এতিয়া ইয়াতে দি লৈছোঁ আধা চামুচতকৈ অকণমান কম নিমখ, আৰু এইখিনি এবাৰ ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে কালজিৰা নাইবা গোটা জিৰা ব্যৱহাৰ কৰিব পাৰে, মই কৰা নাই। দি লৈছোঁ মই প্ৰায় 3 চামুচ ৰিফাইনৰ সলনি আপোনালোকে ঘি বা বাটাৰ ব্যৱহাৰ কৰিব পাৰে। আৰু মই এইখিনি ভালদৰে মিক্স কৰি ল'ম যাতে ময়দাখিনিৰ লগত তেলখিনি ভালদৰে মিক্স হৈ যায়। এয়া আমাৰ ময়দাখিনিৰ লগত ৰিফাইনখিনি ভালদৰে মিক্স হৈ গৈছে। যদি এনেকৈ বান্ধ খাই যায় তেতিয়াহ'লে আমাৰ মিশ্ৰণটো পাৰফেক্ট হৈছে। আৰু এতিয়া মই ইয়াতে অলপকৈ ঠাণ্ডা পানী দি ময়দাখিনি ভালদৰে মুঠি লওঁ। মনত ৰাখিব, ৰুটি বনাবলৈ আমি যেনেকুৱাকৈ আটা মুঠি লওঁ তেনেকুৱাই লাগে, কিন্তু তাতকৈ অকণমান টান হ'ব লাগিব, তেতিয়া চিঙৰাটো ক্ৰিস্পি হ'ব। আৰু এয়া চাওক, আমাৰ ময়দাখিনি মুঠি হৈ গৈছে। এয়া আপোনালোকে মন কৰিছে চাগে বহুত বেছি ঢিলা হোৱা নাই, মই অকণমান টানকৈ মুঠি লৈছোঁ। এয়া চাওকচোন, ময়দাখিনি বহুত বেছি ঢিলা হোৱা নাই, মই অকণমান টানকৈ মুঠি লৈছোঁ। এতিয়া মই ময়দাখিনি প্ৰায় 15 মিনিট সময় ৰেষ্ট কৰিবলৈ দিম। 3টা আলু মই বইল কৰি লৈছোঁ, আৰু মই এনেকৈয়ে আলুখিনি অকণমান পিটিকি লৈছোঁ। বহুত মিহি কৰি পিটিকি ল'ব নালাগে, অকণমান টুকুৰা হৈ থাকিলে ভাল লাগে খাবলৈ। আপোনালোকে মিহি কৰিব বিচাৰিলে মিহি কৰি ল'ব পাৰে। এয়া চাওকচোন, মই বহুত বেছি গুড়ি কৰা নাই, মাজে মাজে অকণমান টুকুৰা হৈ আছে, তেতিয়া ভাল লাগিব। তাৰপিছত মই কেৰাহী এখন পাতি দি তাত মই অকণমান তেল দি লৈছোঁ, লগতে দি লৈছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি, আৰু এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই অকণমান ভাজি ল'ম। তাৰপিছত মই ইয়াতে দি লৈছোঁ অকণমান আদা সৰু সৰুকৈ কাটি, আৰু আদাখিনিৰ কেঁচা গোন্ধ যোৱালৈকে মই এইখিনি ভালকৈ ভাজি ল'ম। লগতে দি লৈছোঁ 2টা কেঁচা জলকীয়া। জলকীয়াটো আপোনালোকে সোৱাদ অনুসৰি কম বেছি কৰি ল'ব পাৰে, যদি বেছি জ্বলা খায় বেছি দিব। পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ প্ৰায় সৰু চামুচেৰে 1.5 চামুচ হালধি গুড়ি, লগতে দি লৈছোঁ 1 চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি, সোৱাদ অনুসৰি নিমখ, আৰু অকণমান গৰম মছলা। লগতে দি লৈছোঁ মই 1 চামুচ ৰেড চিলি পাউডাৰ। আপোনালোকে এইখিনি সোৱাদ অনুসৰি কম বেছি কৰি ল'ব পাৰে। আৰু এতিয়া ইয়াতে মই অকণমান পানী দি লৈছোঁ যাতে মছলাখিনি লাগি নাযায় আৰু মছলাখিনিৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। এয়া মছলাখিনিৰ পানীখিনি নাইকিয়া হৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ প্ৰায় আধা চামুচ চাট মছলা, এইটো অপশ্যনেল হয়। আৰু এইখিনি এবাৰ ভালদৰে লৰাই মই আলুখিনি ইয়াতে দি লৈছোঁ, আৰু মছলাখিনিৰ লগত আলুখিনি ভালদৰে মিক্স হোৱালৈকে এইখিনি মই এনেকৈয়ে লৰাই থাকিম। জুইৰ ফ্লেমটো ল' টু মিডিয়াম কৰি ৰাখিব যাতে আলুখিনি জ্বলি নাযায়। এই আলুখিনি মছলাৰ লগত ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ কেইটামান বাদামৰ সলনি আপোনালোকে মটৰ ব্যৱহাৰ কৰিব পাৰে। বাদামটো অপশ্যনেল হয়, নিদিলেও খাবলৈ ভালেই হয়। আৰু বাদামখিনি ভালদৰে মিক্স হোৱালৈকে মই এইখিনি এনেকৈ ভাজি ল'ম। আমাৰ আলুখিনিৰ লগত বাদামখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই ইয়াতে দি লৈছোঁ কেইটামান মান ধনিয়াৰ পাত,
এয়া আমাৰ আলু মছলাখিনি ৰেডি হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু এইখিনি ঠাণ্ডা হ'বলৈ দি লৈছোঁ আৰু লগে লগে মই কেৰাহীৰ পৰা নমাই লৈছোঁ। আৰু মই মুঠি থোৱা আটাখিনি পুনৰ এবাৰ ভালদৰে মুঠি লৈ এনেকৈ সৰু সৰু লাডু বনাই লৈছোঁ। আমি ৰুটি বনালে যিমান ডাঙৰ লাডু বনাই লওঁ ঠিক সিমান ডাঙৰে বনাই লৈছোঁ। আৰু এয়া মই লাডুকেইটা এটা এটাকৈ এনেকৈ বেলি ল'ম। মনত ৰাখিব, আমি ৰুটিৰ আকাৰত যেনেকৈ বেলোঁ তাতকৈ অকণমান দীঘল আকাৰত বেলিব লাগিব, বহুত গোল নহয়, মই ভিডিঅ'টোত দেখুৱাৰ দৰে। আৰু এতিয়া মই মাজেৰে এনেকৈ কাটি লৈ এটা ছাইড লৈ লৈছোঁ আৰু মই ভিডিঅ'টোত দেখুৱাৰ দৰে ছাইডৰখিনিত অকণমান পানী লেটিয়াই এনেকৈ ব্লক কৰি লৈ লৈছোঁ। আপোনালোকে মন কৰিব আৰু এনেকৈ ছাইডৰখিনি ভালদৰে ব্লক কৰি দিব যাতে খোল খাই নাযায় যেতিয়া আমি চিঙৰাটো ফ্ৰাই কৰিম। আৰু ভিতৰত মই আলু মছলাখিনি দি লৈছোঁ আৰু এবাৰ মছলাখিনি ভালদৰে এবাৰ চামুচেৰে এনেকৈ দিব যাতে ভিতৰলৈকে ভালদৰে সোমাই যায়। আৰু ছাইডত আৰু অকণমান পানী লেটিয়াই লৈ মই এনেকৈ ব্লক কৰি দিছোঁ ভিডিঅ'টোত দেখুৱাৰ দৰে। আপোনালোকে বেলেগ ডিজাইনতো বনাব পাৰে। ছাইডবিলাক ভালদৰে ব্লক কৰি দিব যাতে ফ্ৰাই কৰোঁতে ভিতৰৰ মছলাখিনি ওলাই নাহে। আৰু এয়া চাওক, আমাৰ চিঙৰাকেইটা হৈ গৈছে। এতিয়া চিঙৰাকেইটা মই ফ্ৰাই কৰিব পৰা হৈ গৈছোঁ। চিঙৰাকেইটা ফ্ৰাই কৰিবলৈ মই কেৰাহী এখনত তেল অকণমান দি লৈছোঁ আৰু তেলখিনি বহুত গৰম হ'বলৈ দিব নালাগে, অকণমান গৰম হওঁতে মই চিঙৰাকেইটা এনেকৈ দি লৈছোঁ। আৰু জুইৰ ফ্লেমটো মই ল' টু মিডিয়াম কৰি থৈ দিছোঁ যাতে চিঙৰাকেইটা ভালদৰে ভিতৰৰ পৰা হৈ আহে। আৰু চিঙৰাকেইটা ভালদৰে ভিতৰলৈকে হোৱালৈকে মই এনেকৈ লুটিয়াই লুটিয়াই ভাজি ল'ম যাতে চিঙৰাকেইটা ভালদৰে ভিতৰৰ পৰা হয় আৰু জ্বলিও নাযায়। তো আৰু মই গেছটোৰ এইটো বাৰ্ণাৰতো এটা কেৰাহী পাতি দি তাত তেল দি মই চিঙৰাকেইটা এনেকৈ ফ্ৰাই কৰি ল'ম। যিহেতু বহুতকেইটা চিঙৰা আছে আৰু বহুত সময় লাগি যাব, তো মই দুয়োটা ছাইডত বঢ়াই দিছোঁ আৰু সোনকালে হ'ব। আৰু এনেকৈ মই জুইৰ ফ্লেমটো ল' কৰি ৰাখি চিঙৰাকেইটা ৰঙচুৱা হোৱালৈকে ভাজি লওঁ। জুইৰ ফ্লেমটো ল' কৰি ৰাখিলে তেতিয়া ভিতৰৰ পৰা ভালকৈ হ'ব আৰু চিঙৰাটো ক্ৰিস্পি হ'ব। আমাৰ চিঙৰাটো ভাজি প্ৰায় হৈ গৈছে, মই এইটো নমাই ল'ম। এয়া চাওকচোন কিমানটো ৰঙচুৱা কৰিছোঁ আৰু এতিয়া মই এইখিনি নমাই লৈছোঁ। এয়া চাওকচোন মোৰ গোটেইকেইটা চিঙৰা ভাজি হৈ গৈছে, দেখিবলৈ ভালেই হৈছে আৰু খাবলৈ বিৰাট টেষ্টি হৈছিলে। আপোনালোকে অতি কম সময়তে অতি কম সামগ্ৰীৰে ঘৰতে চিঙৰা বনাই খাব পাৰে হোটেলৰ। এয়া চাওকচোন চিঙৰাটো দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু খাবলৈ বিৰাট টেষ্টি হৈছিলে, বহুত ক্ৰিস্পি হৈছিলে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো বজাই অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ ন'টিফিকেশ্যনৰ দ্বাৰা পাই থাকে।